হেল্ল' বন্ধুসকল, আছামিজ টেষ্ট চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি আমি অসমৰ মানুহৰ আটাইতকৈ এটা প্ৰিয় খানা এটা লৈ আহিছোঁ। সেইটো হৈছে মাছ পাতত দিয়া কেনেকৈ বনোৱা হয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু লগতে যিসকল ব্যক্তি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি যাব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় এটা কমেণ্ট কৰিব। পোনপ্ৰথমে আমি মাছটো ভালদৰে চাফা কৰি ল'লোঁ। চাফা কৰি যাতে মাছৰ ভিতৰৰ যোনটো পেটা থাকে, পেটাটো উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত এতিয়া আমি সেই বস্তুখিনি ভালকৈ ধুইছোঁ, যাতে মাছৰ যোনটো বীজাণু থাকে বীজাণুটো অলপ আঁতৰ হয় আৰু যাতে ইয়াৰ যিবোৰ লেতেৰা থাকে লেতেৰাবোৰ আঁতৰ হৈ যায়। সেইবাবে আমি মাছটো ধুইছোঁ। আমি মাছখিনি ধোৱা হৈ গ'ল। আহক আমি এই ভিডিঅ'টোৰ নেক্সট পাৰ্টটোলৈ যাওঁ। এইখন এখন প্লেট। এই প্লেটখনত আমি পোনপ্ৰথমে এয়া হৈছে নৰসিংহ পাত, তাৰপিছতে এয়া হৈছে নেমু পাত, ইয়াৰ পিছতে এয়া হৈছে আদা পাত, আৰু ইয়াৰ লগত এয়া হৈছে আপোনাৰ বঙালী মেমেধু, যোনটো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানুহখিনি বঙালী মেমেধু বুলি কয়। তাৰপিছতে আপোনালোকৰ মাজত এতিয়া লৈ আহিলোঁ, পোনপ্ৰথমে আমি কলপাত কাটি লৈ সেই মাছখিনি আমি কলপাত এখনত থলোঁ। তাৰপিছত আহক বলক আমি বন্ধুসকল দেখাই আছোঁ। অলপ হালধি দিলোঁ, ইয়াৰ পিছতে আমি অলপ নিমখ দিলোঁ, আৰু লগে লগে আমি ইয়াৰ ওপৰত সেই যিখন জলকীয়া বঙালী মেমেধু, তাৰপিছত আপোনাৰ আদা পাত আছিলে, সেই বস্তুখিনি ইয়াত আনি তেওঁ কি ধৰণে দিয়ে সেই বস্তুটো আমি আপোনালোকক দেখাম। আহকচোন আমি চাওঁ সেই বস্তুখিনি কেনেদৰে কি কৰি মাছটোৰ লগত মিলাই। এইদৰে বঙালী মেমেধু গোটেইখিনি মছলা মিলাই লৈ তেওঁ মাছখিনিৰ ওপৰত কাটি দিছে সৰু সৰুকৈ কৰি। তাৰপাছত মাছ পাতত দিয়া বনাবৰ কাৰণে কলপাতকেইখন মাছৰ সৈতে এইদৰে মেৰিয়াই লোৱা হয়। কলপাতকেইখন মেৰিয়াই লৈ এইদৰে বান্ধি লোৱা হয়। তাৰপিছত আমি বন্ধু বান্ধৱীসকল সেইদৰে কলপাতত মেৰিয়াই লৈ আমি এইদৰে খেৰেৰে দম বনাই লৈ তাৰ ভিতৰত সোমাই তাত জুই ধৰি দিলোঁ। আৰু এই বস্তুটো খাবলৈ বহুত টেষ্টি হয়, বহুতে টেষ্টি। আৰু চবে ঘৰত এবাৰ বনাই খাবলৈ নিশ্চয় চেষ্টা কৰিব।
খুব টেষ্টি বস্তু, খুব টেষ্টি বস্তু। অসমৰ যিসকল গাঁৱত থকা মানুহ তেওঁলোকে বহুতেই ভাল পায় খাই এইটো বস্তু, বহুতেই ভাল পায়। দুইবাৰ ট্ৰাই কৰা হ'ল জ্বলাবৰ বাবে, জ্বলা নাই। যেন তেন ফাইনেলি এবাৰ জ্বলি গ'ল। আৰু গাইছ দেখিবলৈ পাইছে ধুনীয়াকৈ আমি জুইটো জ্বলাইছোঁ। আৰু এনেদৰে বনোৱা হয়, আপোনালোকেও ঘৰত বনাবলৈ চেষ্টা কৰি চাব। ফাইনেলি জুই জ্বলি শেষ হোৱাৰ পিছত আমি কলপাতে মেৰিয়াই দিয়া মাছখিনি উলিয়াবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিছে পূৰা ছাই ক'লা ক'লা হৈ গৈছে। আৰু এতিয়া আমাৰ আপোনালোকৰ ফাইনেলি যোনটো পাতত দিয়া মাছ হয় সেইটো দেখাবলৈ আমি সক্ষম হ'ম। গাইছ কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক, আপোনালোকৰ চেনেল, অসমৰ লোকেল চেনেল আপোনালোকৰ। গতিকে যিমানখিনি পাওঁ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু বস্তুটো চাওক কি সুন্দৰ এটা কালাৰ হৈ আহিছে গাইছ। আৰু ইয়াৰ পৰা যোনটো গোন্ধ ওলাই আছে ইটছ আমেজিং, কি সুন্দৰ গোন্ধ ওলাই আছে। গোন্ধটো পাই খাওঁ খাওঁ লাগি গৈছে গাইছ। দেখিছে আমি বস্তুটো বাতি এটাত থৈ খুব ধুনীয়া গোন্ধ ওলাইছে, খাওঁ খাওঁ লাগি গৈছে। ফাইনেলি গাইছ আমি মাছ পাতত দি আপোনালোকক বনাই দেখালোঁ। আৰু সকলোৱে ঘৰত বনাই চাওক, নিশ্চয় ভাল লাগিলে কমেণ্ট কৰিব। আৰু বনাই খোৱা যিসকলে খাই পাইছে তেওঁলোকৰ পৰাও আশা কৰিছোঁ আপোনালোকে কেনেকুৱা পাইছে খাই আমাক জনাব, কেনেকুৱা বস্তুটো। আমি আপোনালোকৰ যিখিনি ফিলিংছ সেইখিনি আমি অসমৰ ৰাইজক দেখাবলৈ আমি বিচাৰোঁ। আৰু যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে দেখাবলৈ নিশ্চয় সক্ষম হ'ম। গতিকে সেইখিনি বস্তু দিব। আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আশা ৰাখিলোঁ আপোনালোকৰ আশীৰ্বাদ সদায় বনাই ৰাখিব।